নমস্কাৰ জিটিভি আসামৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ডিষ্টেন্স মোডত বা ODL মোডত B.Ed কেনেকৈ কৰিব, ভাৰতৰ ক'ত ক'ত এই সুবিধা আছে বা কোন কেইখন ইউনিভাৰ্চিটিত এনেধৰণে B.Ed কৰিলে আপোনালোকৰ পিছলৈ একো অসুবিধা নহয় বা এই ডিগ্ৰীটো পিছলৈ ভেলিড হ'ব, যিকোনো চাকৰি পাওঁতে কোনো ধৰণৰ প্ৰব্লেম নহ'ব, ইন ছাৰ্ভিচ টিচাৰসকলে ক'ত ক'ত ODL মোডত B.Ed কৰিব পাৰিব, এনেকুৱা বিভিন্ন ধৰণৰ কুৱেৰিজ লৈ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে কোনো ধৰণৰ কনফিউজন ৰৈ নাযায়। আমি আগৰ এটা ভিডিঅ'ত ইগন'ৰ আণ্ডাৰত কেনেকৈ B.Ed কৰিব পাৰি তাৰ ওপৰত জনাইছিলোঁ। এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 17 এপ্ৰিল 2022। এবাৰ ৰিমাইণ্ড কৰিছোঁ আপোনালোকক। তাতো বহুত ধৰণৰ কুৱেৰিজ আছিল আপোনালোকৰ। সকলোবোৰ কনফিউজন এই ভিডিঅ'টোত ক্লিয়াৰ কৰি দিবলৈ যত্ন কৰিম। যিসকলে চোৱা নাই এই ভিডিঅ'টো মই তলৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰে। এতিয়া প্ৰথমতে এখন লেটাৰ চাই লওক। গভৰ্ণমেণ্ট অফ আছাম ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ওলাইছে এই লেটাৰখন আৰু 21 ফেব্ৰুৱাৰী 2022ত এই লেটাৰখন ওলাইছে। লেটাৰখন আহিছে প্ৰিন্সিপাল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম এডুকেশ্যন ডিপাৰ্টমেণ্ট। তেওঁ দিছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু অল ইনস্পেক্টৰ অফ স্কুলছ অফ অল ডিষ্ট্ৰিক্টছ। লেটাৰখনৰ ছাবজেক্টটো হৈছে ৰেগাৰ্ডিং বেচেলৰ অফ এডুকেশ্যন প্ৰগ্ৰেম ইন ODL মোড বাই ডিফাৰেণ্ট ইউনিভাৰ্চিটিজ ইনষ্টিটিউশ্যনছ ৰেকগনাইজড বাই NCTE। এটা কথা আপোনালোকে জানে যে B.Ed কৰিবলৈ হ'লে সেই ইনষ্টিটিউটখন NCTE ৰেকগনাইজড হ'ব লাগে, প্ৰথম কথা। আৰু এই NCTE ভাৰতৰ কোনকেইখন ইউনিভাৰ্চিটিক ডিষ্টেন্স মোডত B.Ed কৰিবৰ কাৰণে পাৰ্মিশ্যন দি থৈছে সেই লিষ্টখন আপোনালোকে এই লেটাৰখনত দেখা পাব। ৰেফাৰেঞ্চ দিছে NCTEৰ এখন লেটাৰ নাম্বাৰ ৰেফাৰেঞ্চত দিছে। লেটাৰত লিখিছে, ছাৰ, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, আই এম ডাইৰেক্টেড টু ইনফৰ্ম ইউ ডেট মেনি টিচাৰ্ছ আৰ ৱৰ্কিং ইন ছেকেণ্ডেৰী স্কুলছ আণ্ডাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম উইদাউট প্ৰি ছাৰ্ভিচ ট্ৰেইনিং এণ্ড দ্য নাম্বাৰ অফ ইন ছাৰ্ভিচ আনট্ৰেইনড টিচাৰ ইজ এৰাউণ্ড 22,387, অৰ্থাৎ প্ৰায় 22,387জন টিচাৰ এতিয়াও আনট্ৰেইনড, অৰ্থাৎ তেওঁলোকে B.Ed কৰা নাই ইন ছেকেণ্ডেৰী স্কুলছ, which constitutes 39.35% of in-service trained teachers, and the number of in-service trained teacher is only 15,424. Only 15,000 teacher training লোৱা আছে, অৰ্থাৎ B.Ed কৰা আছে। হাই স্কুলৰ কথা কৈ আছে। The training of the in-service untrained teachers is highly essential, and in this connection NCTE New Delhi by letter number this has submitted the list of recognized universities institutions which are offering B.Ed course through ODL mode. অৰ্থাৎ এই লিষ্টখনত যি ইউনিভাৰ্চিটি আছে তাত আপোনালোকে ODL মোডত B.Ed কৰি ল'ব পাৰে। তেওঁলোক ইন ছাৰ্ভিচ টিচাৰ হ'লেও হ'ব আৰু নহ'লেও কোনো কথা নাই। লেটাৰখনত অবভিয়াছলি ইন ছাৰ্ভিচ টিচাৰৰ কথা কৈ আছে, কিন্তু যিসকল ইন ছাৰ্ভিচ টিচাৰ নহয় তেওঁলোকেও কৰিব পাৰিব। কেনেদৰে কৰিব পাৰিব মই দেখুৱাই দিম আপোনালোকক। দ্য লিষ্ট অফ ৰেকগনাইজড ইউনিভাৰ্চিটিজ ইজ এনক্ল'জড এজ এপেণ্ডিক্স। লেটাৰখনত কৈছে যে B.Ed ডিগ্ৰীটো এটা মষ্ট ইম্পৰ্টেণ্ট ডিগ্ৰী, বৰ্তমান এইটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন হয় ফৰ বিকামিং এ ছেকেণ্ডেৰী স্কুল টিচাৰ, আৰু কৈছে যে এইটো ইম্পৰ্টেণ্ট হয় টু ইম্প্ৰুভ দ্য টিচিং লাৰ্ণিং প্ৰচেছ, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে লেটাৰখনত লিখিছে, অল ইনস্পেক্টৰ অফ স্কুলছ অফ দ্য ডিষ্ট্ৰিক্টছ আৰ ৰিকুৱেষ্টেড টু টেক ইমিডিয়েট ষ্টেপছ এণ্ড মটিভেট দ্য আনট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ্ছ টু পাৰ্চু দ্য B.Ed কোৰ্ছ থ্ৰু ODL মোড ফ্ৰম দ্য ইউনিভাৰ্চিটিজ এজ লিষ্টেড ইন এপেণ্ডিক্স A1, A2, A3 এণ্ড A4। 4খন লিষ্ট আছে। এই লিষ্টখনৰ ভিতৰতহে ডিষ্টেন্স B.Ed কৰিব কৈছে, বাকীখিনি ইউনিভাৰ্চিটিত ক'বলৈ কোৱা নাই। কিছুমান বহুত ফেক ইউনিভাৰ্চিটি আছে, ফেক চাৰ্টিফিকেট প্ৰভাইড কৰে, সেইবিলাকত কৰিলে আপোনালোকৰ ডিগ্ৰীটো ভেলিড নহ'ব। গতিকে এই লিষ্টখন এবাৰ চাই ল'ব। লিষ্টখন মই আপোনালোকক লিংকটো তলৰ ডেছক্ৰিপশ্যনত দি দিম, বা আপোনালোকে টেলিগ্ৰাম গ্ৰুপত গৈ কমেণ্ট কৰি জনালে মই আপোনালোকক লিষ্টখন প্ৰভাইড কৰি দিম। এই প্ৰথম পেজখনত আছে নৰ্দাৰ্ণ ৰিজনেল কমিটিৰ আণ্ডাৰত যিখিনি আছে। প্ৰথমটো হৈছে পাঞ্জাৱ ইউনিভাৰ্চিটি, ছেকেণ্ডটো হৈছে জামিয়া মিলিয়া ইছলামিয়া, থাৰ্ডটো আছে ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি, এইটো কথা মই অলৰেডি ক'লোৱেই। ডাইৰেক্টৰেট অফ কৰেছপণ্ডেঞ্চ কৰ্চেছ কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি, মহৰ্ষি দয়ানন্দ ইউনিভাৰ্চিটি, ডিপাৰ্টমেণ্ট অফ কৰেছপণ্ডেঞ্চ কৰ্চ পাঞ্জাৱ ইউনিভাৰ্চিটি, উত্তৰাখণ্ড অ'পেন ইউনিভাৰ্চিটি, UP ৰাজাৰ্চি টেণ্ডন অ'পেন ইউনিভাৰ্চিটি, ৰাষ্ট্ৰীয় সংস্কৃত সংস্থান। এইখিনি ডিটেইলছ আপোনালোকে চাই ল'ব পাৰিব। আৰু তেনেকুৱা ধৰণে আন কেইবাখনো ইনষ্টিটিউটৰ নাম দিয়া আছে। ডক্টৰ বাবা চাহেব আম্বেদকাৰ অ'পেন ইউনিভাৰ্চিটি, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড একাডেমিক ছাৰ্ভিচ ডিভিজন, মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়, মধ্যপ্ৰদেশ ভোজ অ'পেন ইউনিভাৰ্চিটি। তাৰপিছত আছে ডাইৰেক্টৰেট অফ ডিষ্টেন্স এডুকেশ্যন বিহাৰ ইউনিভাৰ্চিটি, ডাইৰেক্টৰেট অফ ডিষ্টেন্স এডুকেশ্যন ললিত নাৰায়ণ মিথিলা ইউনিভাৰ্চিটি, মগধ ইউনিভাৰ্চিটি, ত্ৰিপুৰা ইউনিভাৰ্চিটি,
ICFAI ইউনিভাৰ্চিটি ত্ৰিপুৰা, তাৰপিছত আছে ইউনিভাৰ্চিটি অফ বুৰ্ডৱান, আকৌ তেনেদৰে ছাউথ ইণ্ডিয়াত আছে তামিলনাডু অ'পেন ইউনিভাৰ্চিটি, মাদুৰাই কামাৰাজ ইউনিভাৰ্চিটি, এনেকুৱা ধৰণে আন্নামালা ইউনিভাৰ্চিটি আছে। এনেকুৱা ধৰণে গোটেই লিষ্টখন আপোনালোকে ইয়াত চাই ল'ব পাৰিব কোনখন ইউনিভাৰ্চিটিত কিমান ছিট কেপাচিটি আছে, আৰু সেই ইউনিভাৰ্চিটিখনৰ কিছুমানৰ এড্ৰেছো ইয়াত দিয়া আছে বা ইমেইল ID দিয়া আছে, ৱেবছাইট দিয়া আছে, গোটেই ডিটেইলছখিনি ইয়াতে পাই যাব। এই লিষ্টখনৰ ভিতৰত থকা ইনষ্টিটিউট কেইখনতহে বা ইউনিভাৰ্চিটি কেইখনতহে আপোনালোকে ডিষ্টেঞ্চত B.Ed কৰিবলৈ যত্ন কৰিব, বাকীখিনিত কৰিলে পিছলৈ আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। এই লিষ্টখন যিখন এনক্ল'জ কৰি দিছে, এই লিষ্টখন NCTEৰ পৰা অহা, আৰু এই লেটাৰখন হৈছে ফৰৱাৰ্ডিং লেটাৰ। এই লেটাৰখন ফৰৱাৰ্ডিং লেটাৰ ফ্ৰম দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, তেখেতে জাষ্ট ফৰৱাৰ্ড কৰি দিছে। গতিকে এই যিখিনি এপেণ্ডিক্স A1, A2, A3 আৰু A4 আছে, এই 4টা পেজ NCTEৰ পৰা অহা। গতিকে NCTE ৰিকগনাইজড লিষ্ট হয় এইখিনি B.Ed ODL মোডৰ কাৰণে। গতিকে এইখিনিৰ ভিতৰতে আপোনালোকে কৰিবলৈ যত্ন কৰিব। এতিয়া কথা হ'ল এইবিলাক ইউনিভাৰ্চিটিত ডিষ্টেঞ্চত B.Ed কেনেকৈ কৰিব বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি, ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ। মই দুখনমান ইউনিভাৰ্চিটি আপোনালোকক এজ এ চেম্পল দেখুৱাবলৈ যত্ন কৰিম। এইটো হৈছে মধ্যপ্ৰদেশ অ'পেন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট। ইয়াত দিয়া আছে একাডেমিক প্ৰগ্ৰেমছ কি কি তেওঁলোকে অফাৰ কৰিছে। ইয়াত দিয়া আছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, বেচেলাৰ অফ এডুকেশ্যন B.Ed ODL অৰ্থাৎ ডিষ্টেঞ্চ মডত, ডিউৰেশ্যন অফ ষ্টাডি মিনিমাম দিছে 2 years, মেক্সিমাম দিছে 5 years। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মন কৰক, গ্ৰেজুৱেশ্যন উইথ 50% মাৰ্কছ, trained in service teachers in elementary education or candidate who have completed a NCTE recognized teacher education program through face-to-face mode। ইয়াত কিন্তু trained in service teacher মানে সেইসকল টিচাৰক বুজাইছে যিসকলে অলৰেডি face-to-face মডত DLED, D.Ed বা এনেকুৱা ধৰণৰ যিকোনো NCTE recognized ডিপ্ল'মা বা ডিগ্ৰী কোৰ্চ অলৰেডি কমপ্লিট কৰিছে, তেওঁলোককহে trained in service teacher বুলি ইয়াতে ধৰা হৈছে। কিন্তু ইন ছাৰ্ভিচ টিচাৰ নহ'লেও কৰিব পাৰিব আপোনালোকে B.Ed, কিন্তু আপুনি কি কৰিব লাগিব, আপুনি DLED বা D.Ed এনেকুৱা ধৰণৰ যিকোনো টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম ডিপ্ল'মা হওক ডিগ্ৰী হওক ফেচ টু ফেচ মডত কৰিব লাগিব, তেতিয়া আপোনালোকে এলিজিবল হ'ব। এনুৱেল ফিজ দিছে 30,000 ফৰ কমপ্লিট কোৰ্চ, গোটেই কোৰ্চটোৰ কাৰণে 30,000 ফিজ। এতিয়া অন্য এখন ইউনিভাৰ্চিটিৰ মই অফিচিয়েল ৱেবছাইটটো দেখুৱাই দিছোঁ। এইটো হৈছে ICFAI ইউনিভাৰ্চিটি ত্ৰিপুৰা, এইখন এখন প্ৰাইভেট ইউনিভাৰ্চিটি। ইয়াত দিয়া আছে B.Ed ODL মোডৰ কাৰণে প্ৰগ্ৰেম ডিটেইলছ, ডিউৰেশ্যন 2 years, এবাউট দ্য প্ৰগ্ৰেম চাই ল'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মন কৰক, গ্ৰেজুৱেট ট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ্ছ ইন এলিমেণ্টাৰী এডুকেশ্যন, কেণ্ডিডেটছ হু হেভ কমপ্লিটেড এ NCTE ৰিকগনাইজড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম থ্ৰু ফেচ টু ফেচ মোড। গতিকে সকলো ইউনিভাৰ্চিটিতে এই ক্ৰাইটেৰিয়াকেইটা ছেম হ'ব। দ্য ৰিজাৰ্ভেশ্যন এণ্ড ৰিলেক্সেশ্যন ইন মাৰ্কছ SC, ST, OBC, PWD, EWS এণ্ড আদাৰ কেটেগৰিজ শ্বেল বি এজ পাৰ দ্য ৰুলছ অফ চেণ্ট্ৰেল ষ্টেট হুইচ অভাৰ ইজ এপ্লিকেবল। গতিকে ৰিজাৰ্ভেশ্যন আৰু ৰিলেক্সেশ্যনটো ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰুলছ মতে হ'ব, কিন্তু যিখিনি এলিজিবিলিটি, যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইখিনি কিন্তু মাষ্ট। ইয়াতে ফিজ ষ্ট্ৰাকচাৰটো চাই লওক। এডমিশ্যন ফিজ দিছে 20,000, ছেমিষ্টাৰ ফিজ দিছে 22,000 আৰু টোটেল প্ৰগ্ৰেম ফিজ দিছে 1,08,000। গতিকে আপোনালোকৰ টোটেল ইয়াতে B.Ed কৰিলে খৰচ হ'ব 1,08,000। গতিকে ইয়াতো আপোনালোকে ডিষ্টেঞ্চত B.Ed কৰি ল'ব পাৰে। প্ৰগ্ৰেম ষ্ট্ৰাকচাৰটো ইয়াত দিয়া আছে আৰু ইলেক্টিভকেইটাও ইয়াতে দিয়া আছে। এপ্লাই নাও ইয়াত ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৱেবছাইটটো মই তলৰ ডেছক্ৰিপশ্যনত দি দিম, odl.iu.tripura.in। গতিকে এনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰে ODL মোডত B.Ed কৰিবৰ কাৰণে, কিন্তু আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আগতে চাই ল'ব। আপুনি ফুলফিল যদি কৰিছে তেতিয়াহে এপ্লাই কৰিব পাৰিব। কিন্তু কেইটামান মই ৱেবছাইট দেখিছোঁ বা ইউটিউব ভিডিঅ'ও দেখিছোঁ, তেওঁলোকে এডভাৰটাইজ কৰি আছে যে গ্ৰেজুৱেশ্যনৰ পিছতে ডিষ্টেঞ্চ মোডত B.Ed কৰিব পাৰি, কিন্তু এইটো NCTE ৰুলছ মতে নোৱাৰে। আপোনালোকে ডিষ্টেঞ্চ মোডত B.Ed কৰিবলৈ হ'লে মিনিমাম এটা কোৱালিফিকেশ্যন আছে, সেইটো হৈছে আপুনি ৰেগুলাৰ মোডত যিকোনো টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম NCTE ৰিকগনাইজড টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম কৰিব লাগিব ইন ফেচ টু ফেচ মোড। এইটো মষ্ট এছেঞ্চিয়েল। গতিকে আপোনালোকে তেনেধৰণৰ ৱেবছাইটবিলাকক ইমান গুৰুত্ব নিদিব। মই আপোনালোকক ডাইৰেক্ট NCTE যিটো ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইট আছে, তাতে মই দেখুৱাই দিছোঁ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। এইটো সকলো ধৰণৰ NCTE ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ কাৰণে এপ্লিকেবল হ'ব। কোনো এই NCTE ৰেগুলেশ্যনছখিনি অভাৰটেক কৰি পেলাই নতুন ৰুলছ বনাব নোৱাৰে বা এডমিশ্যনো সেইমতে দিব নোৱাৰে। NCTE ৰেগুলেশ্যনছ 2014 ইয়াত দিয়া আছে, এবাৰ চাই ল'ব। এপেণ্ডিক্স 10 বেচেলাৰ অফ এডুকেশ্যন প্ৰগ্ৰেম থ্ৰু অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং ছিষ্টেম লিডিং টু বেচেলাৰ অফ এডুকেশ্যন ডিগ্ৰী, ইংলিছ ভাৰ্চন। মই এইটো ক্লিক কৰি পেলাই আপোনালোকক দেখুৱাই দিছোঁ।
ইয়াত গোটেই ডিটেইলছখিনি দিয়া আছে ইনষ্টিটিউশ্যনৰ এলিজিবিলিটি কি ডিউৰেশ্যন কিমান দিনৰ হ'ব মই ডাইৰেক্টলি আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দেখুৱাই দিছোঁ ইয়াত দিয়া আছে ট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ্ছ ইন এলিমেণ্টাৰী এডুকেশ্যন কেণ্ডিডেটছ হু হেভ কমপ্লিটেড এ NCTE ৰিকগনাইজড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম থ্ৰু ফেচ টু ফেচ মোড এই দুটা বহুত ইম্পৰ্টেণ্ট আপুনি মিনিমাম এই 2 নম্বৰ যিটো কোৱালিফিকেশ্যন দিছে সেইটো ফুলফিল কৰিবই লাগিব 2 নম্বৰটো মষ্ট এছেঞ্চিয়েল এইটো মাষ্ট এতিয়া এটা বস্তু আপোনালোক কনফিউজ হ'ব পাৰে ট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ বুলি ক'লে কি বুজায় মই বাৰে বাৰে কৈ আছোঁ যে ট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ সেইসকল যিসকলে NCTE ৰিকগনাইজড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম কৰিছে থ্ৰু ফেচ টু ফেচ মোড আৰু তেওঁলোকে স্কুলত বৰ্তমান কৰি আছে তেওঁলোকে হৈছে ট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ গতিকে আপোনালোকে কথাটো ক্লিয়াৰ হৈ গ'ল যে আপোনালোকে ফেচ টু ফেচ মোডত যিকোনো NCTE ৰিকগনাইজড টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম কৰাটো এছেঞ্চিয়েল এইটো হৈছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন ফৰ ডিষ্টেঞ্চ B.Ed গতিকে এইখিনি কথাই মই আজি ভিডিঅ'টো ডিছকাছ কৰিলোঁ যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তলত কমেণ্ট কৰি জনাব যদি আজি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ